পৰে কি আনছ ভাই বিয়ালে কাজি নেমু দিছো এয়া দেখিছা দেৱেশ কাকা বিয়ালৈ আমি গৈ আছোঁ এতিয়া মানে এয়া কাজি নেমু ল'লোঁ 400 এফালে কাজি নেমু পুলি 5টা ল'লোঁ আৰু এইখিনি কাজি নেমু আৰু লৈ কিনে এতিয়া গৈ আছোঁ ভাইৰ সৈতে ছবিক মৰাণ এয়া নমস্কাৰ দেই টেঙা ভৰাইছোঁ এইখিনি আৰু টেঙা 3000 আছিলে 408 লৈছোঁ বাকীখিনি বেলেগত লৈছোঁ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক আহি দেৱেশ কাকাই ঘৰত পালোহি ককাইদেউ এতিয়া বৰ্তমান চুকত সোমাই আছে খন্তেক পাছতেই ধোৱাব নোৱাবৰ কাৰণে ইয়াৰ পৰা উলিয়াই নিবহি দুলনি টেকেলি লৈ এনেদৰে সোমাই আছে ইয়াৰ বন্ধু ধৰা বিৰাজ মৰাণ আৰু এই বন্ধু সতীৰ্থসকলৰ লগত এনেদৰে আহিলোঁ এইফালে দৰা ভাইক ইফালে ইস্তি মাৰি আছে ধুনীয়াকৈ আৰু যিসকল বন্ধুৱে দেৱেশ কাকাই বিয়ালৈ বৰ্তমানলৈকে আহিব পৰা নাই তেখেতলোকে মোৰ চেনেলৰ জৰিয়তে এটা মানে কমেণ্ট কৰি শুভেচ্ছা এটা দিবৰ কাৰণে মই অনুৰোধ জনালোঁ এখন বিয়া যিখন বিয়াত তিনিদিনীয়া বিয়া পাতিছে আজি ছেকেণ্ড দিন দৰা ভিডিঅ' প্ৰস্তুত কৰিছোঁ কইনাঘৰলৈ বৰ্তমান মই যাব পৰা নাই আজি দ্বিতীয় দিনা গাঁৱৰ জ্ঞাতিসকল আহিছে আৰু বৰ্তমান দৰাক উলিয়াই আনিবৰ কাৰণে দুলনি টেকেলি লৈ গৈছে আৰু সময় পাছতে নোৱাবৰ কাৰণে উলিয়াই আনিব অলপ গৈ আছোঁ দেখাব চেষ্টা কৰিম পানী তুলিব গৈ আছোঁ অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া ক'লৈ গৈ আছে এতিয়া পানী তুলিবলৈ পানী তুলিবলৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক উপসভাপতি আৰু বৰ্তমানৰ মৰাণ সাহিত্য পৰিষদৰ মানে সদস্য দেৱেশ্বৰ মৰাণ ককাইদেউ বিয়ালৈ ওলাইছোঁ আৰু আমাক ভিনিয়ে দুটা কাজি নেমু পুলি দিছে আমি এই পুলিকেইটা ককাইদেউ বিয়াত উপহাৰ হিচাপে দিম তেখেতক আমি আহ্বান কৰিম যে এই কাজি নেমু পুলিকেইটা যাতে ভালদৰে পোহপাল দি ডাঙৰ